সালাম আলাইকুম বন্ধুসকল। যোৱা 8 ছেপ্টেম্বৰ 2020 তাৰিখে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টি20 ক্ৰিকেট মেচত কেপ্টেইন আছিল মঈন আলী, যিজন দাড়িৱালা এজন পাক্কা ধৰ্মপৰায়ণ মুছলমান। তেখেতৰ নাম মই এই কাৰণে লৈছোঁ যে বৰ্তমান পৰিস্থিতিত অসমৰ যি ৰাজনৈতিক বাতাবৰণ তাতে ধৰ্মীয় মেৰুকৰণ কৰাৰ যি অপচেষ্টা চলাই আছে বিজেপিয়ে, তাৰ বিষয়ে দুআষাৰ কম আৰু তাৰে লগত এটা কানেকশ্যন মই বিচাৰি পাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শেষলৈ চাব। বৰ্তমান বিশ্বত মুছলমান ক্ৰিকেটাৰসকল নাইবা মুছলমান ফুটবলাৰসকলে চিজদাহৰ পজিশ্যনটোক বহুত জনপ্ৰিয়ভাৱে বা বহুত গুৰুত্বপূৰ্ণ এক অংশ হিচাপে ধৰিয়ে লৈছে কিজানি। আৰু বহুত ক্ৰিকেটাৰে ইভেন যিখিনি দাড়ি দীঘলকৈ ৰাখে নাইবা ইছলামিক লিবাজ যিখিনি আছে সেইখিনি প্ৰায় মানি চলিবলৈ চেষ্টা কৰে। আৰু তাৰে এটি অন্যতম উদাহৰণ হ'ল মঈন আলী। আৰু মঈন আলী বৰ্তমান ইংলেণ্ডৰ এজন অন্যতম ছিনিয়ৰ খেলুৱৈ। 2003 চনত ভাৰতীয় মূলৰ নাছিৰ হুছেইনে ইংলেণ্ডক শেষবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিছিল। তাৰ পাছত কোনোবা এছিয়াত জন্মগ্ৰহণ কৰা এছিয়া মূলৰ কোনোবা ব্যক্তিয়ে, কোনোবা খেলুৱৈয়ে এয়া প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ নেতৃত্ব কৰিছে, যি সঁচাকৈ গৌৰৱৰ বিষয়। আচ্ছা, এটা কথা কি, অসমতো তেনেকুৱা বহু মুছলমান যুৱক আছে, তেনেকুৱা যিখিনি খেল জগত নাইবা বিভিন্ন আৰু কাৰিকুলাৰ এক্টিভিটিছ আছে, সেইখিনিত নিজৰ দলক নাইবা নিজৰ জিলাক বা নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰি আহিছে। মই যিখিনি কথা ক'বলৈ ওলাইছোঁ এইখিনি হ'ল মূলতঃ দাড়ি আৰু ইছলামক লৈ। বদৰুদ্দিন আজমল চাহাবক আমি যিদৰে দেখোঁ আৰু ইংলেণ্ডত এজন মুছলমান হিচাপে আদিল ৰছিদ নাইবা মঈন আলী নাইবা বাকী যিবোৰ মুছলমান খেলুৱৈ আছে সিহঁতক যিদৰে দেখে, তাৰে এটা তুলনাত্মক দৃষ্টি আগবঢ়াবলৈ চেষ্টা কৰিম। অসমৰ সংবাদ মাধ্যমে নাইবা অসমৰ মানুহে বদৰুদ্দিন আজমল চাহাবক এজন মৌলবাদী চিন্তাধাৰাৰ মানুহ হিচাপে সদায় দেখুৱাবলৈ চেষ্টা কৰি আহিছে আৰু তাত বহুতে বিশ্বাসো গৈছে নাইবা তাৰে প্ৰৰোচনাত ভুল গৈ বহুতে ৰাজনৈতিক মুনাফাও আদায় কৰিছে। আজমল চাহাবৰ যি দাড়ি, আজমল চাহাবৰ যি লিবাজ, আজমল চাহাবৰ যি ইছলামৰ প্ৰতি দায়বদ্ধতা, তাক এটা বিশেষ এংগুল দেখুৱাই যিসকল মুনাফা আদায় কৰিব বিচাৰিছে সিহঁতক মই সুধোঁ, আজমল চাহাবে যিখিনি শিক্ষা জগতৰ বাবে কৰিছে নাইবা আজমল চাহাবে অসমৰ ৰাইজৰ কাৰণে নাইবা অসমৰ শিল্পী সমাজৰ কাৰণে নাইবা অসমৰ ভাষা সংস্কৃতিৰ কাৰণে যিখিনি কৰিছে, সেয়া হয়তো খুবেই কম ব্যক্তিয়ে কৰিব পাৰিছে আজিলৈ। আৰু এই ক্ষেত্ৰত অন্ততঃ আজমল চাহাবক অসমৰ ৰাইজে, অসমৰ সংবাদ মাধ্যমে ধন্যবাদ দিয়াৰ বহুত প্ৰয়োজনীয়তা আছে। শেহতীয়াকৈ আজমল চাহাবে যিখিনি উদাৰতা দেখুৱাই সুধাকণ্ঠ ভূপেন হাজৰিকা চাহাবৰ সগৃহ, যাৰ দায়িত্ব, মেৰামতিৰ দায়িত্ব, সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰি লৈছে আজমল চাহাবে, তো তেনেকুৱা আমি বহুত দেখা পাইছোঁ। থিয়েটাৰ জগতৰ ৰতন লহকৰ আছিল আৰু তেনেকুৱা বহুত শিল্পী সমাজক বিনামূলীয়া চিকিৎসা নাইবা আৰ্থিক সাহাৰ্য সময়ে দি আহিছে। কিন্তু ইমান কৰাৰ পাছতো আজমল চাহাবক কেৱল পলিটিকেলি মটিভেটেড বা পলিটিকেলি মোবিলাইজড কমেণ্ট হিচাপে মানুহে তেওঁক যিদৰে ব্যৱহাৰ কৰি আছে সেয়া অতিকৈ লজ্জাজনক। এই ক্ষেত্ৰত এটা কথা আৰু ক'বলৈ ওলাইছোঁ, যিটো হ'ল অসমৰ মুছলমান সমাজৰ কাৰণে আজমল চাহাবে যিখিনি কৰিছে তাতকৈ কোনো গুণে কম কৰা নাই অসমৰ বাকী জনগোষ্ঠীৰ কাৰণে। ইয়াত আজমল চাহাবে কোনোদিন তেনেকুৱা ভেদাভেদ কৰাৰ নজিৰ নাই। আজমল চাহাবে যদি মুখ্যমন্ত্ৰীৰ আসনত যায়, আজমল চাহাবে যদি অসমৰ চৰকাৰ গ্ৰহণ কৰাত কিং মেকাৰৰ ভূমিকা লয়, তাত যিসকলে সন্দেহ কৰি আছে সেইসকলে সঁচাকৈয়ে ইছলামোফোবিক মেণ্টেলিটিৰ
ইছলামোফোবিক বেমাৰত আক্ৰান্ত, ইছলামোফোবিক মানসিকতাত ভুগি আছে। আৰু যিখিনি ইছলামোফোবিয়া, যিখিনি জেনোফোবিয়া অসমৰ মিডিয়াই, অসমৰ সংবাদ মাধ্যমে কঢ়িয়াই আহিছে, বিগত দিনত আমি দেখিবলৈ পাইছোঁ, সেইখিনিৰ বাস্তৱ প্ৰতিফলন অসমৰ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপট। এজন যোগ্য খেলুৱৈ হিচাপে মঈন আলীক যিদৰে নেতৃত্ব দি আগুৱাই দিছিল ইংলেণ্ডৰ দলে, ইংলেণ্ডৰ প্ৰশিক্ষকে বা ইংলেণ্ড ক্ৰিকেটৰ মেনেজমেণ্টে, তেনেদৰে অসমৰ ৰাইজে, অসমৰ বুদ্ধিজীৱীসকলে আজমলক মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাটো মই ভাবোঁ সময়ৰ দাবী। তেখেতক উপযুক্ত আসনত অধিষ্ঠিত কৰোৱাটো আমাৰো কৰ্তব্য। যেনেদৰে মঈন আলীয়ে কোনো এলকহলৰ এড নাইবা তেনেকুৱা কোনো পাৰ্টি ডান্সত অংশ নলয়, নাইবা ফুল্লি ইছলামিক লিবাজত থাকি ফুল্লি ইছলামিক ৰিচুৱেলছ মানি চলি যিখিনি সন্মান ইংলেণ্ডত পাই আহিছে, তেনেকুৱা আজমল চাহাবেও অসমৰ ৰাজনীতিত তেনেকুৱা সন্মান পাই থাকিব বুলি আশা কৰোঁ। আৰু ইয়াক লৈ অসমৰ ৰাইজে যাতে দুনাই নিকৃষ্ট ৰাজনীতিৰ বলি নহয়, নিকৃষ্ট ৰাজনীতি যাতে অসমত নহয়, সেয়া কামনা কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত অসমৰ পৰা এনেকুৱা ইছলামোফোবিক, জেনোফোবিক মেণ্টেলিটি দূৰ হ'ব।